নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক মোৰ চেনেল জ্যোতিষিকা ভৰালীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পৰিয়াল মানে কি হয়? পৰিয়ালৰ প্ৰত্যেকজনৰ আমাৰ ছাপোৰ্ট থাকিব লাগে বা প্ৰত্যেকজন পৰিয়ালে সুখ দুখৰ পৰা আদি কৰি মৰম আশীৰ্বাদ সকলোখিনি দিয়া একেলগে থকা সেয়াকে পৰিয়াল বুলি কোৱা হয়, নহয় জানো? আজিৰ মানে এই ভিডিঅ'টো এনেধৰণৰ ভিডিঅ'। আজিৰ ভিডিঅ'টোত মোৰ অকল ডেইলি ৰুটিন মই আপোনালোকৰ আগত নেদেখাওঁ। আমাৰ হৈ গ'ল এটা খেতিয়কৰ ঘৰ বা মই বিশেষকৈ এখন খেতি কৰা ঘৰৰ পৰা বিলং কৰোঁ। আমাৰ হ'ব পাৰে ডিব্ৰুগড়ৰ মানে মেইন টাউন নিচিনাই বৰ বেছি গাঁও নহয়, তেনেধৰণৰ মানে মই মিউনিচিপালিটি এৰিয়াতে মাৰ ঘৰ বা মই বসতি কৰি অহা বা মই বৰ্তমান যোনটো ঘৰত আছোঁ সেইটো ডিব্ৰুগড়ৰ মিউনিচিপালিটি এৰিয়া বুলিয়ে কোৱা হয়। আৰু লগতে এইটো টাউনত পৰে, টাউনশ্বিপতে পৰে, এইটো কোনো গাঁৱত নপৰে। কিন্তু তথাপিতো আমাৰ খেতি আছে, আমাৰ ঘৰত খেতি কৰে। গতিকে আজি যোনটো ভিডিঅ' হ'ল, প্ৰথমখিনিত আপোনালোকে দেখিবলৈ পাব যে আমাৰ গাহৰি পৰ্যন্ত আছে, তাৰো অকণমান ক্লিপ আপোনালোকক দেখাম। আৰু কেনেধৰণে কঠীয়া তুলিছে বা প্ৰথম এতিয়া খেতিৰ আৰম্ভ কৰিছে সেয়া অকণমান ক্লিপ দেখাম। তাৰ পাছত মোৰ ছোৱালীয়ে মানে মোৰ যোনজনী 1.5 বছৰীয়া ছোৱালী বৰ্তমান কুহু, মানে ঘৰ মতাৰ নাম কুহু আৰু তাইৰ আচল নাম অভিশ্ৰী। আৰু তাইক যে মোৰ ঘৰত বা তাইৰ পেহী আইতা হওক, ককা হওক বা মোৰ মা হওক, এনাই বুলি কওঁ আমি আহোমসকলে, তো এনাই হওক বা মোমায়েক হওক, তাই মানে এই আমি ঘৰত থকা এই 6জন বা 5জনৰ সৈতে তাইৰ যোনটো সম্পৰ্ক বৰ্তমান গঢ়ি উঠিছে তাৰো এটা সৰু সৰু ক্লিপ মই ৰাখিছোঁ। সেই ক্লিপখিনি আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আৰু লগতে এই ভিডিঅ'টো বনোৱা এইটো এটা কাৰণ হ'ল, তাই যিহেতু ডাঙৰ হৈ আহিও যাতে ডাঙৰ হোৱাৰ পিছতো তাই চাব পাৰে যে তাইক কেনেধৰণেৰে ট্ৰিট কৰিছিলে বা তাইক কিমানখিনি মৰম আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে ঘৰখনত, সেইখিনি সকলোখিনি মই এই ক্লিপটোত সৰু সৰুকৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে মই ছেভ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কি হয় এইটো? কি হয় এইটো? কেনেকৈ কয় এইটো? কেনেকৈ কয় এইটো? কেনেকৈ? ক'লে যাওঁ? এইফালে যাম আ, এইফালে পাৰিবি আ, এইফালে আ, এইফালে গৈ বৈ, এইফালে নাযাওঁ, এইফালে ক'ত যাওঁ আকৌ? কৰিবা নি এনেকুৱা? নাযায়, এনেই লৈ আনিলোঁ মই ইয়ালৈ। চল 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 চল, পকা গাল, চল চল, পকা গাল দিছে, চল। চলো এইফালে নাই, এইখিনি নানামিবা। ক'ত গৈছিলা কৈ দিয়া আকৌ।
ইমানখিনি গছু ইফালে হিলিব নোৱাৰিছে এতিয়া যা বটল ল'ব যোৱা তাৰপিছত হ'লেও মানে কৈছে নকন্দাকে আছে কিমান গ'ল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে মই ইন্ট্ৰ আৰু আউট্ৰ একেলগতে লৈ লৈছোঁ কিয়নো ভিডিঅ'টো তেনেধৰণৰে বনোৱা হৈছিল আচলতে গতিকে ইন্ট্ৰ আউট্ৰটো একেলগতে দি দিছোঁ নহ'লে ভিডিঅ'টো কমপ্লিট হোৱা যেন লগা নাই গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অশেষ ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু আহি আছোঁ এটা নতুন ভিডিঅ' লৈ বাই বাই পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে